খেলাটো কি হইলে রে ডাঙৰীয়া সন্মানীয় ইয়েন পুৰস্কৃত ডাঙৰীয়া সন্মানীয় ইয়েন সদৌ ডাঙৰীয়া সন্মানীয় এমচিএলএ নাজাৰী ডাঙৰীয়া সন্মানীয় এমচিএলএ আতিক কুমাৰ ডাঙৰীয়া সন্মানীয় এমচিএলএ কুমাৰ ডাঙৰীয়া আৰু আমাৰ প্ৰভাৱী ডাঙৰীয়া আৰু ইয়াত উপস্থিত আই মাতৃসকল আজি আমার আইনানি মিলিটার আন্ডার সমর্থন করি আহা ধন্যবাদ মই আগন্তুক দিনত যেনেকুৱা কাম কৰিব লাগে বিজেপিৰ আদৰ্শ কাম কৰিম মইতো বিজেপিৰ তৰফৰ পৰা মোৰ এইটো থাকিলে যিহেতুকে আমি ইমান আজি বক্তব্য ৰাখিব নাই মোৰ আজি ফাৰ্ষ্ট টাইম বিজেপি ট্ৰেনিং হৈছে এইটো কাৰণে আমি চবকে এবাৰ নমস্কাৰ জনাই মোৰ চবৰ বক্তব্য আহৰিম থেংক ইউ। এই বিটিসিটো কোনে দিলে আমার বিজেপি সরকারে দিলে বিটিআর দিলে কোনে দিলে আমাক বিজেপি সরকারে দিলে বড় বাকা আজি 6 সিটল করে দিলে 8 সিটল করে দিলে কোনে কইলে গটিকে এই দলটো কি আমি হাসা বলি কওঁ নেকি আমার দলত আহিবলৈ তেখেতে উৎসুক হৈছে মনতে মই আকৌ এবাৰ পৰিচয় 2021 বিধানসভা ইলেকশ্যন খেলিছিলে এই ইলেকশ্যন খেলা তেখেতে মাত্ৰ সমষ্টিৰ পৰা অনলি 10,000 ভোটৰ আৰু ঠিক তেনেকাই আমাৰ আগন্তুক 2000 ইলেকশ্যন আহি আছে সেইখন সমষ্টিৰ পৰা প্ৰাপ্তি পাওঁ তেনেকা হাজাৰ হাজাৰ মানুহ যদি আমাৰ ওলাই তেতিয়াহ'লে আমি 2025 টো আমি